নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'ত স্বাগত জনাইছোঁ। আজি বাৰীলৈ আহিলোঁ অমিতা পুলি ৰুবলৈ। প্ৰথমৰ পৰা ভিডিঅ'টো বনাব নোৱাৰিলোঁ, এতিয়া দুপৰীয়া হ'লগৈ নহয়। দুপৰীয়া যেতিয়া ঘৰৰ পৰা চাহ বনাই লৈ নানিলোঁ, ফ্লাক্সত বনাই লৈ চাহবোৰ অকণ কোলা কোলা হৈ যায় যে, সেইকাৰণে ডাইৰেক্ট বনাই খাওঁ বুলি যদি বাগানত আছিলে এইবোৰ চাহৰ চচ চব বাগানত আছিলে। বাগানৰ পৰা এতিয়া নিলোঁ। এইডোখৰ জেগাত মানে কি হৈ যায়, চবফালে অকল খেতিয়ে খেতি। ইয়াত দেখিছেনে তামোল খেতি লগাই থৈছে, এইফালে আকৌ কিবা অমিতা লগাবলৈ এইডোখৰ দাদাই এটি লগাব। এইফালে দেখিছেনে গোটেই বিঘা বিঘা গোটেই সৰিয়হৰ খেতি, তামোল বাৰী চব। মুঠতে এইবোৰ জেগাত অকল খেতি আৰু খেতি। গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাম অমিতা পুলি কেনেকৈ ৰুইছোঁ আজি, আৰু অমিতা পুলি কেনেকৈ ৰুৱে গোটেই এটা ডিটেইল ভিডিঅ' এটা দিম আপোনালোকক। ভিডিঅ'টো চাব। এতিয়া এনেই ব্লগ ভিডিঅ' এটা বনাই দিছোঁ আপোনালোকক, কেনেকৈ কি কৰিছোঁ। এতিয়া যাওঁ চাহপানী এখন বনাই লওঁগৈ। চাহপানী বনাই পেলাই সিহঁতক খুৱাই বুৱাই আকৌ অকণমান ৰুব লাগিব। বেছি নাই আৰু 200মান পুলি আছেগৈ। কিমানডোখৰ হয় আৰু কেইটামান সাজিবলৈ থৈ দিব লাগিব নহয়। এইফালে গোটেই বাৰীয়ে বাৰী, তাৰমানে অকল এইফালে খেতিৰ বাহিৰে আপুনি একোৱেই নেদেখে। নদীখনৰ একেবাৰে কিনাৰতে লগাইছোঁ। নদীখনৰ ওচৰলৈও যাম বাৰু, দেখুৱাওঁ আপোনালোকক। ভিডিঅ'টো চাই থাকিব। এবাৰ আহি বাৰী পালোহি। সেইডোখৰতে গোটেই অমিতা পুলি লগাই থোৱা আছে, 3-4 বিঘামানে হ'বগৈ। এইফালে আকৌ চাহ চেনি বিস্কুট গোটেই ইয়াতে আছে নহয়। ইয়াৰ পৰা লৈ যাওঁ, সেই তাতে চাহপানী বনামগৈ। পানী কি হৈ যায় আনিবলৈ বহুত ডোখৰ যে বাগানত টিউবেল আছে, টিউবেলৰ পৰা একেবাৰে পানী ভৰাই লৈ আহিছোঁ। এতিয়া ইয়াত অকণমান কি আছে, চেনি মায়ে বিস্কুট ভৰাই দিছিলে, চাহপাতো কেইটামান ভৰাই দিয়া আছিলে। কেইটাকে লৈ যাওঁ, লৈ পেলাই আকৌ তাতে বনাওঁগৈ। এতিয়া সিহঁতি গছৰ তলতে বহিয়ে আছে। যিহেতু গৰম ইমান, আৰু অকণমান লগাই ল'লে। এইফালে ৰঙালাও খেতি লগাই থোৱা আছে, সেইদিনাখন আপোনালোকক দেখুৱাইছিলোঁ। এইয়া গোটেইকেইটা এডোখৰতে বহি পেলাই কথা পাতি লেকচাৰ দি আছে। এডোখৰতে চাহপানী বনাই লওঁগৈ এতিয়া গৈ পেলাই। এইফালে গোটেইডোখৰ ৰুই হৈ গ'ল। এইফালে এইডোখৰ আছে ৰুবলৈ, আৰু এইডোখৰ ৰুই মেলি পানী দিব লাগিব চাগে। কালি মেচিন আনিম, যদিও কালি মেচিনে দিয়ে নে এতিয়া পানী কঢ়িয়াই পেলাই দিয়ে, সেহেঁতিয়ে জানিব। আৰু এতিয়া মই চাহপানী তাপানী বনাই দি লওঁগৈ। সেইফালে সিহঁতে ৰুইয়ে আছে। মই এতিয়া যে চচটো পাতি লৈছোঁ, চচটো পাতি পেলাই শুকান খৰি কেইডালমান নিবলৈ আহিছোঁ। যিহেতু জেওৰা শুকান আছে ইয়াত, আমাৰে জেওৰা, সেইকাৰণে কোনো একো নকয়। পটককৈ জেওৰাকেইটা লৈ পেলাই চাহপানীখন বনাই লওঁ। এইফালে চাহপানী প্ৰায় পাতি হৈছেগৈ, আৰু এইফালে খালি জুইকণে একেবাৰে নজলোকৈ জ্বলিছে। নদীখনৰ একেবাৰে কিনাৰতে আছে যে, বতাহ খুব মাৰে, তেতিয়া নজলকৈ জ্বলি যায়। থাৰ্মাকল ভৰাই দিলোঁ, থাৰ্মাকল ভৰাই দিলে কি হৈ যায়, তাতে পটাপট জ্বলি যায় যে, সেইবোৰ এনেকৈ অকণমান পৰিয়ে আছে। থাৰ্মাকল পৰি আছিলে নদী কিনাৰতে, তাকে জ্বলাই দিলোঁ। সিহঁতি আৰু দুটামান ৰুবলৈ যাওঁ বুলি কৈ পেলাই এনেকৈ ৰুইছেগৈ। ফাইনেলি চাহ হ'লগৈ আৰু দেই, চাহ হৈ গ'ল। আহিব লাগে। 2:30মানত পুলি চুলি ৰুই হৈ গ'ল। পুলিকেইটা ৰোৱাৰ পাছত আলু কোৰ মাৰিবলৈ অলপমান আছিলে, সিহঁতে মাৰি আছেগৈ। পিছত পৰিৱেশটো চাব, ইমান ধুনীয়া এটা পৰিৱেশ দেখিছেনে। একদম সূৰ্য অস্ত যাব হৈছে, এইফালে আকৌ কোৰ মাৰিয়ে আছে। আৰু আলু তলিতে কি হৈ যায়, এবাৰ সৰিয়হ শাক ছটিয়াই থোৱা আছিলে, মানুহবোৰে এনেকৈ পটাপট নিবলৈ আহিছে, যদি কোৰ মাৰি পেলালে। বচাকেইটা এনেদৰে পটাপট বুটলি পেলাই ঘৰলৈ নিছেগৈ। আজি ভিডিঅ'টো এইখিনিতে সামৰোঁ, ধন্যবাদ।